কুলি কেতেকীৰ মিঠা মাতেৰে গছে বনে কুঁহি পাতে নতুন পৈত্ৰৰ প্ৰাণলৈ চ'ত গৈ বহাগ আকৌ আহিল অসমীয়া গণজীৱনৰ বাপতি সাহোন বহাগৰ বিহুটি। কিন্তু এইবাৰ বিহু কিছু ব্যতিক্ৰমী ঘটিছে। সমগ্ৰ বিশ্বতে প্ৰলয়কাৰী ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে লকডাউন মানি ঘৰতে থাকক আৰু সুৰক্ষিত হৈ থাকক। আৰু এই লকডাউনৰ সময়ত আমি মিলিজুলি পেজে আপোনালোকলৈ লৈ আহিছোঁ অসমৰ কেইগৰাকীমান পুৰণি শিল্পীৰ বিহুৰ শুভেচ্ছা বাণী, লগতে তেওঁলোকে লকডাউনৰ সময়ত ঘৰতে পাৰ কৰোৱা মুহূৰ্তবোৰ। আহকচোন চাওঁ। এয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। মিলিজুলি পেজৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। যদিও আমাৰ বাপতি সাহোন বিহুটি আমি বিচৰা ধৰণে উদযাপন কৰিব পৰা নাই, তথাপিও সকলোলৈ অনুৰোধ, আহিব লগা কেইটামান দিন নিজকে ঘৰতে আবদ্ধ কৰি ৰাখি নিজৰ লগতে দেশখনক সুৰক্ষিত কৰি তোলক, যাতে আহিব লগা আটাইকেইটা বিহু আমি সকলোৱে একেলগে উদযাপন কৰিব পাৰোঁ। ঘৰতে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। নমস্কাৰ। কণ্ঠশিল্পী ৰূপম কাশ্যপ। অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা, মৰম তথা ওলগ জনালোঁ। এই থৰতে অসমীয়া ফেচবুক পেজ মিলিজুলিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আকৌ এবাৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ফেচবুক পেজটোৰ লগত যিসকল কৰ্মকৰ্তা জড়িত হৈ আছে, মোৰ ফালৰ পৰা তেওঁলোককো ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা, মৰম তথা ওলগ জনালোঁ। ধন্যবাদ। কণ্ঠশিল্পী মাইনা হিমাদ্ৰী। গাতে গুমেছেঙৰ চোলা। নমস্কাৰ। পোনপ্ৰথমে মই মাইনা হিমাদ্ৰীয়ে মিলিজুলি পেজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। কণ্ঠশিল্পী স্মিত ৰঞ্জন। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। লগতে এই নতুন বছৰটোৱে যাতে সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে, সকলোৱে যাতে ভালদৰে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ। কণ্ঠশিল্পী অনুপ অনিৰ্বাণ। একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টোপোলা, দেহৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। নমস্কাৰ, মই অনুপ অনিৰ্বাণ। সকলোকে মিলিজুলি তৰফৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে সমগ্ৰ বিশ্বতে যি ব্যাপক মহামাৰী দেখা দি আছে, তালৈ লক্ষ্য ৰাখি সকলোৱে বিনা কাৰণত ঘৰৰ বাহিৰলৈ নগৈ ঘৰতে থাকক, ছেফ থাকক। ধন্যবাদ। এয়া কণ্ঠশিল্পী দিবাকৰ দৈয়া। মিলিজুলি পেজলৈ সকলোকে মই স্বাগতম জনালোঁ। সকলোৱে গম পাইছে বৰ্তমান লকডাউন চলি আছে, আশা কৰোঁ সকলোৱে এই লকডাউন মানি চলক। আৰু সকলোৰ বাবে এটি বিহুগীত গাই দিছোঁ। আৰু মই আপোনালোকে ইউটিউবত গীতটো পাব, দিবাকৰ দয়া যদি চাৰ্চ কৰে গীতটো নিশ্চয় পাব। অকণমান শুনাই দিছোঁ আপোনালোকক। আহেৰো লগৰীয়া খেলো আমি লহৰীয়া, ফুটু কলা মৃদং বজাই ৰে ধিতং, আহৈ নাচৈ লগৰীয়া। আশা কৰোঁ গীতটো সকলোৱে ইউটিউবত চাব আৰু মিলিজুলি পেজৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। এনেদৰে আগবাঢ়ি যাওক আৰু সকলোৱে মিলিজুলি পেজটো লাইক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। অভিনেতা বিচিত্ৰ নাৰায়ণ বৰুৱা। মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা বহাগ বিহুৰ বহু বহু শুভেচ্ছা আৰু মৰম যাচিছোঁ। মোৰ লগতে আমাৰ মৰমৰ মিলিজুলি পেজ, এই মিলিজুলি পেজৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। আমি কিয়নো এইবাৰ বিহু মঞ্চত উপভোগ কৰিবলৈ নেপাম, মন খুলি মোৰ লগৰ সমনীয়াৰ লগতো আমি ওলাই যাব নোৱাৰিম, কিয়নো আপোনালোকে জানেই সমগ্ৰ বিশ্বত যি মহামাৰী কৰোণা আতংক সৃষ্টি হৈ আছে, তাৰ বাবে আজি ভাৰত চৰকাৰে তথা অসম চৰকাৰে যি লকডাউন ঘোষণা কৰিছে। অভিনেতা গৌতম ফুকন। মই গৌতম চি ফুকন।
সমূহ অসমবাসী ৰাইজক মই মিলিজুলি পেজৰ হৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ আমাৰ অতি মৰমৰ ৰঙালী বিহুটো আপোনালোক সকলোৱে ঘৰতে থাকি পালন কৰক। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ গোটেই বিশ্বজুৰিত যি COVID-19 কৰোণা ভাইৰাছৰ আতংকৰ সৃষ্টি হৈছে, মহাপ্ৰলয় লৈছে আৰু তাৰ কোনো প্ৰতিষেধক এতিয়ালৈকে ওলোৱা নাই। সেইকাৰণে আমি সকলোৱে ঘৰতে থাকি আমাৰ অতি মৰমৰ ৰঙালী বিহুটো পালন কৰিব লাগে আৰু আমি সকলো নিৰ্দেশ যিখিনি চৰকাৰে দিছে পালন কৰিব লাগে। আৰু ময়ো আজি আমি ঘৰতে আছোঁ, ঘৰতে থাকি মই ৰঙালী বিহুটো পালন কৰি নমস্কাৰ, মই অভিনেত্ৰী ফাৰিপুৰা আহমেদ। মিলিজুলি পেজটোৰ জৰিয়তে মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু লগতে গোটেই বিশ্বজুৰি COVID-19 কৰোণা ভাইৰাছত আতংক হৈ আছে, সেইবাবে এইবাৰ সামাজিকভাৱে বিহু উদযাপন কৰিব পৰা নাই কোনোৱে। ঘৰতে আমি পৰিয়ালৰ লগতে বিহু উদযাপন কৰিছোঁ। ভালো লাগিছে, তেনেকুৱা নহয় যে বেয়া লাগিছে। যিয়ে নহওক, কাৰণ আমাৰ এইবাৰ দেশত ইমানখিনি এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কৰোণা ভাইৰাছক লৈ পেলাই ইমানখিনি এটা যিখিনি হুলস্থুল হৈ আছে, সেইখিনি ভাবোঁ যে যিখিনি আমাক নিয়ম মানি চলিব দিছে সেইখিনি যাতে আপোনালোকে নিয়মখিনি মানি চলে আৰু আপোনালোকে নিজেও সুৰক্ষা থাকক আৰু আনকো সুৰক্ষিত থাকিবলৈ দিয়ক। চ' ছেফ লাইফ, ছেফ ৱৰ্ল্ড আৰু ফাইট কৰোণা। জয় অসম। অভিনেতা বিজিত বৰপাত্ৰ। পলমকৈ হ'লেও সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু হিয়া ভৰা ওলগ যাচিছোঁ আৰু আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে এইকেইদিন লকডাউনত সকলোৱে ঘৰৰ ভিতৰতে সোমাই থাকক, চাফ চিকুণ হৈ থাকক, ফেমিলিৰ লগত টাইম দিয়ক আৰু সকলোৱে নিজৰ ঘৰৰ কামবোৰ কৰক আৰু সুস্থ হৈ থাকক, তাকে মই ক'ব বিচাৰিছোঁ। আৰু আপোনালোকে দেখিছেই যে দেশখন বৰ এটা ভাল পৰিস্থিতিত নাই, তো সকলোৱে ঘৰৰ ভিতৰত সোমাই থাকিলেহে দেশখন ভাল গতি কৰিব। তো সেয়াই অনুৰোধ সকলোকে পুনৰবাৰ ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।